মানে কথাটো হৈছে আজি 3 দিন হল HSLC রেজাল্ট ঘোষণা হওয়া। আমার কড়াইটারি ভিচিডিসির অন্তর্গত যে 4খন গাঁও আছে সেই গাঁও 4খনৰ পৰা প্ৰায় 14 জনকে ছাত্র প্রথম বিভাগত উত্তীর্ণ হওয়াত সক্ষম হয়েছে। এটোৰ কাৰণে আমি বহুত আনন্দিত হৈছোঁ আৰু এটা আমাৰ কড়াইটারি ভিচিডিসির অন্তর্গত ছাত্র ছাত্রীয়ে এটা সুনাম কঢ়িয়াই আনিছে, শিক্ষাৰ ক্ষেত্ৰত এটা সুনাম অৰ্জন কৰিছে। সেইকাৰণে আমি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। তাৰ কাৰণে আৰু ভৱিষ্যতে যাতে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে যাতে নিজ নিজ ফিল্ডত গৈ নিজৰ জীৱনটো ভালকৈ গঢ়িব পাৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ। এই ক্ষেত্ৰত সিহঁতৰ এটা স্পৃহা বঢ়োৱাৰ কাৰণে আজি সিহঁতক এটা সম্বৰ্ধনা আৰু অভিনন্দন জনোৱাৰ এটা সভাৰ আয়োজন কৰা হৈছে। এই সভাত আমাৰ 14 জনকে ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। সিহঁতে যাতে ভৱিষ্যতে আৰু ভালকৈ পঢ়ি ভাল মানুহ হৈ ডাঙৰ মানুহ হৈ আমাৰ কড়াইটারি ভিচিডিসি তথা বিটিআৰৰ এটা সুনাম অৰ্জন কৰিব পাৰে তাৰ কামনা কৰিছোঁ। আমাৰ ডাইচত থকা আমাৰ ব্লক প্ৰেচিডেণ্ট আছিলে ফকিৰাগাম ব্লক UPPLৰ সভাপতি আৰু ইয়াত গুণগত এক্সপাৰ্ট 2জন টিচাৰ আছিলে আৰু UPPL দলৰ বিভিন্ন কৰ্মকৰ্তাসকল আছিলে। তেখেতসকলে ইহঁতৰ নিজৰ মূল্যৱান ভাষণত ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত জীৱন ভালকৈ গঢ়াৰ মানে বহুত মূল্যৱান পৰামৰ্শ দিছে। যদি আমাৰ ছাত্ৰবিলাকে সেই পৰামৰ্শবিলাক মানি চলি নিজৰ অধ্যয়নত অনুৰাগী হয় তেনেহ'লে ইহঁতে নিশ্চয়কৈ অনাগত দিনত ইহঁতৰ নিজৰ জীৱনটো ভালকৈ কৰিব পাৰিব আৰু দেশৰ বাবে এটা ভাল সুনাম কঢ়িয়াব পাৰিব। চনৰ পৰা যিটো বিটিআৰত সমগ্ৰ চৰকাৰ আহিল তেতিয়াৰ পৰা বৃহত্তৰ এই বিটিআৰ অঞ্চলত আগত যেনেকুৱা আছিল ৰিজাল্টবিলাক একদম নিম্ন শ্ৰেণীত আছিল। যিটো চিৰাং ডিষ্ট্ৰিক্ট এনেকুৱা আছিল মানে অসমৰ চালে এইটো তলতে গৈছিল। কিন্তু আজিৰ দিনত এই দিন নাই, কাৰণ এই অঞ্চলখনৰ শান্তি আহিছে, শান্তি বিৰাজমান হৈছে। সেইকাৰণে ছাত্ৰ ছাত্ৰীবিলাক এতিয়া মানে পঢ়াৰ কাৰণে এতিয়া শান্তি বা এটা সুযোগো লাগে। সেইকাৰণে মানুহে আগবাঢ়ি গৈছে আৰু এইটো নহয় যে আমি ক্ৰেডিট ল'ব বিচাৰিছোঁ, কিন্তু ইয়াত শান্তি হোৱাৰ কাৰণে এইটো এটা ক্ৰেডিটো হয়। কাৰণ ছাত্ৰ ছাত্ৰীবিলাক সুবিধা মতন অহা যোৱা কৰিব পাৰিব লাগিব, ঠিক মতন পঢ়িব লাগিব, ব্ৰেইনত বা কিবা মগজুত ভালদৰে যাতে সিহঁতে ল'ব পাৰে এনেকুৱা এটা পৰিৱেশ লাগে। এই পৰিৱেশটো মই পাইছোঁ বুলি অনুভৱ কৰিছোঁ আৰু এইকাৰণে আজিৰ দিনত ৰিজাল্টবিলাক ভাল লাগে। আৰু আজিৰ দিনত চাওক হয়, আজিৰ দিনত বেলেগ ডিষ্ট্ৰিক্ট আগবাঢ়িছে, তথাপিও আমাৰ বিটিআৰ অঞ্চলত এনেই তলত যোৱা নাই। কি বাক্সা ডিষ্ট্ৰিক্ট 3 নম্বৰত আছে, অল আসামৰ ভিতৰত 4 নম্বৰত চিৰাং আছে। এনেকুৱাই 12, 13, 14, 15 এনেকুৱা কলেজ আৰু ওদালগুৰি ডিষ্ট্ৰিক্ট এনেকুৱাই আছে, 16, 17 আছে। ঠিক এনে তলত যোৱা নাই আৰু এইটোৱেই ক'ব বিচাৰিছোঁ আমি যিটো প্ৰগতি উন্নতি এনেকুৱা কাম কৰিব কাৰণে UPPLে মনোযোগ দিছে। এইকাৰণে ছাত্ৰ ছাত্ৰী যাতে মনোযোগেৰে পঢ়ে। এই অঞ্চলত যিটো প্ৰমোদ বড়ো চৰকাৰে এতিয়া এনেকুৱা সুবিধা কৰি দিছে, মানে বটফা 50 এই দ্বাৰাও মানে যিবিলাক আমাৰ গৰীব শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে, যিটো মানে APSC UPSC কোচিং ল'ব নোৱাৰে, তেখেতৰ ল'ৰা ছোৱালীবিলাকলৈ আমি কোচিং দি আছোঁ। আৰু প্ৰত্যেক বছৰে আমি যিটো 50 জনে দিছোঁ, এই 50 দিনৰ ভিতৰত আমি 30-35 জনে আমি APR কৰিব পাৰিছোঁ। ECS হৈছে, UPSCতো হ'ব, এনেকুৱা আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু আজিৰ দিনত যিবিলাক ছাত্ৰ ছাত্ৰী যাতে মনোযোগেৰে পঢ়ে, এইটো এটা ষ্টেপ হয়।